গাইজ কি খবৰ আপোনালোকৰ মই ৰোহিত আপোনালোকে চাই আছে ৰোহিত ব্লগছ আজি আমি আহিছোঁ গোগামুখত গতিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মোৰ লগত আহিছে মোৰ ফ্ৰেণ্ড তিনিজন হাই তো সি চাইবুত তাকটো আপোনালোকে চিনি পায় আমি একদম ৰাতিপুৱা আহিছোঁ 6টা বজাত আহিছোঁ আপোনাৰ 1 ঘণ্টা লাগিল আহি পাই গ'লোঁ তো এতিয়া বাজিল চাব পাৰে কিমান গাইজ চাব পাৰে মই আৰু প্ৰিন্স টমটম দি আহিছোঁ হৈ আছে ক'ত টমটম বহুত মজা লাগিলে টমটম 110 117 উঠে মানে আজি মানে হেৰি অলপ সোনকালে আহি গ'ল ন তো গাইজ আজি আমি ইয়াত আহিছোঁ মানে আমাৰ কলেজত এক্সাম আছিলে গতিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ কলেজখন আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আমাৰ ঘৰৰ পৰা প্ৰায় 125 কিলোমিটাৰমান হ'ব আমাৰ কলেজখন তো এতিয়া আমি কলেজ আহি পাই গ'লোঁ তো গাইজ এতিয়া আমি কলেজত আহিছোঁ আমাৰ এক্সাম আছে হেৰি তোমালোক কি এক্সাম আছে কৈ দিয়াচোন আজি এন্থ্ৰপলজি প্ৰেক্টিকেল এক্সাম আছে গতিকে মেম আহি গ'ল কুৱেশ্যন পেপাৰ অহা নাই এতিয়ালৈকে কুৱেশ্যন পেপাৰ আহিলে আমাক ৱেইটিং ফৰ এক্সাম হেলমেট লগালে মানে চুলিকেইটা মানে বেয়া হৈ যায় চুলিকেইটাতো বেয়া হ'বই ন তো গাইজ চাব পাৰে মই এটা হোৱাইট টেপ আনিছিলোঁ হেৰি প্ৰেক্টিকেল মাৰিবলৈ মোৰ লগৰ চাব পাৰি কি কৰিছে সি পুৰা গছত লগা হেৰি খেলি আছে পোৱালি নিচিনা খেলি আছে এইটো চাওক হাই গাইজ এতিয়া আমি কলেজৰ পৰা ওলাই গৈ আছোঁ এইটো আমাৰ ৰোহিত আমাৰ জাকিদা আমাৰ প্ৰিন্স বয় ৰোহিত তুমি অলপ কৈ দিয়াচোন কিবা এটা তোমাৰ চেনেলটো যাব আজি আমি পৰীক্ষা দি মানে ইমান মানে হেৰি হ'লো আপোনালোকে চাব পাৰে এইটো একদম পাৰফেক্ট গাইজ তোমাৰ পৰীক্ষা কেনেকুৱা হ'ল বহুত ভাল হ'ল দাদা মোৰ পৰীক্ষা মানে মোৰতো জানাই ভাই তোমাৰ ভইচটো দেখিলোঁ নহয় আমাৰ প্ৰিন্স হেৰি মানে আজি মানে ৰাতি 2টাত মানে টোপনি কৰিছিলোঁ যে ৰাতিপুৱা উঠি মানে মোৰ মানে হেৰিটো এনেকুৱা তো গাইজ বহুত বাইক চলালোঁ আজি ধেমাজিৰ পৰা আহি আছোঁ বহুত কষ্ট লাগিল তো গাইজ এতিয়া আমি আহিলোঁ বহুত দূৰ বাইক চলাই হেৰি আমনি লাগিল এতিয়া হোটেলত গৈ আছোঁ ৰেষ্টুৰেণ্টত কিবা এটা খাম বুলি ভাবি আছোঁ চাইবুত দা ক'ত বহিবা তো এতিয়া গাইজ আমি আহিছোঁ চাব পাৰে আহিছোঁ হেল্ল' গাইজ তো আমি 4জন আহিছোঁ তো এতিয়া আমি আশা কৰোঁ যে আজি ব্লগটো চাই আপোনালোকে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই